এটা দুৰ্ঘটনাত যদি হঠাৎ বন্ধ হৈ যায় আপোনাৰ উশাহ কেনেকৈ বচাব আপোনজনক এতিয়া এইটো চাৰ্জটো দিব লাগিব কোট এই স্নানামখনৰ তলত মানে এই হাড়ডালৰ তলফালে এক আৰু আমি 30 বাৰ দিব লাগিব কেনেকৈ দিব লাগিব এটা আছে দেখাইছে যে এবাৰ হেঁচা দিওঁতে সাধাৰণতে যিটো হাত মোৰ ডমিনেণ্ট মানে যিটো হাত ডমিনেণ্ট আৰু ইণ্টাৰলক কৰি দিয়ে সাধাৰণতে এনেকৈ ইণ্টাৰলক কৰি দিয়ে এইটো আৰু থাৰ্ডটো সাধাৰণতে ইয়াৰ পৰা আহিব লাগিব ঠিক আছে চাওঁচোন কি কৰি আছে এইটো 1 সেকেন্ডত দুবাৰমান দিলে ভাল এই সহজ উপায় দিছে অস্থি ৰোগ বিশেষজ্ঞ ডক্টৰ বিপুল বৰঠাকুৰে জোৰছে একদম ঠেলি সোমাব লাগিব তেওঁ নিজে দীঘলকৈ উশাহ ল'ব লৈ পেলাই মুখে মুখে তেওঁ মুখখনৰ মাজেদি দুবাৰ মিনিমাম দুবাৰ দিব লাগিব আকৌ চাইকেলটো চলিব 30 বাৰ দুবাৰ 30 বাৰ দুবাৰ এনেকৈ দি থাকিব লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু অস্থি শৈল চিকিৎসক সন্থাৰ অভিনৱ পদক্ষেপ অস্থি শৈল চিকিৎসক সন্থাই বিদ্যালয়ে বিলাইছে সজাগতা আজি অস্থি আৰু সন্ধি দিৱসৰ দিনা অস্থি শৈল চিকিৎসক সন্থা উপস্থিত হৈ গৈ অসম জ্ঞানভূমি একাডেমীত এতিয়া এটাটো উশাহ নিশাৰ আছে ঠিক কৰিলোঁ কিন্তু উশাহ নিশাৰ লৈ আছে নাই জানিবৰ কাৰণে উপায় কি উপায়টো যে না কিন্তু তেওঁ উশাহ লৈ আছে জানিব লাগিব কেতিয়াবা আমি সৰু কপাহ অকণমান দি বা নিজেও কাণখন পাতি চাওঁ যে মানুহজনে উশাহটো লৈ আছে নাই বা উশাহটো মুখখন আমি খুলিবলৈ চাব পাৰোঁ যে মুখখন এক্সপানশ্যন হৈছেনে সহজ উপায়টো কি যে বুকুখন আমি খুলি চালোঁ তেওঁ উশাহ নিশাহ কেতিয়াবা উশাহবিলাক বহুত ছুটি হয় সৰু হয় ফটকৈ ধৰিব নোৱাৰে ঠিক আছে না কথাটো অসম জ্ঞানভূমি একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলক দুৰ্ঘটনাগ্ৰস্ত লোকক ৰক্ষা কৰাৰ উদ্দেশ্যে দিলে বহু প্ৰশিক্ষণ আজি 4 আগষ্টৰ দিনটো ভাৰতবৰ্ষৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন যে আজি আমি বোন এণ্ড জইণ্ট ডে মানে অস্থি আৰু সন্ধি দিৱস হিচাপে পালন কৰোঁ অস্থি আৰু সন্ধি দিৱসটো ইণ্ডিয়ান অৰ্থপেডিক এছ'চিয়েশ্যন ভাৰতবৰ্ষৰ অস্থি ৰোগ বিশেষজ্ঞসকলৰ এখন সংস্থা তাৰ জন্মদিন এই জন্মদিনৰ লগত সংগতি ৰাখি আমি কিছুমান ছ'চিয়েল এক্টিভিটিছ কৰোঁ আজি আমাৰ উদ্দেশ্যটো হ'ল যে আমাৰ এইবাৰ থিমটো আছিলে ইচ ওৱান ছেভ ওৱান তাৰমানে প্ৰত্যেকেই কিছু পৰিমাণে আমি নিজে শিকি লোৱা যাতে আমি তেওঁলোকে এজনক দুৰ্ঘটনাত পতিত হোৱা লোকক কেনেকৈনো ৰক্ষা কৰিব পাৰে তাৰ বিষয়ে আমি নিজকে সজাগতা কৰা আৰু এনে এটা উদ্দেশ্য লৈ আজি আমি স্কুললৈ আহিছিলোঁ অসম জ্ঞান স্কুললৈ তাত আমি ল'ৰা ছোৱালীবিলাকৰ মাজত তাকে সজাগতা দিবৰ কাৰণে আহিলোঁ বিদ্যালয়খনৰ অধ্যক্ষৰ মতে ছাত্ৰ ছাত্ৰীসকলক দিয়া এনে প্ৰশিক্ষণৰ দ্বাৰা জীৱনদান পাব বহুলোকে আমি একচুৱেলি এনেকুৱা ধৰণৰ প্ৰগ্ৰেমবোৰ আমাৰ কলেজত হোৱাটোৱে বিচাৰি থাকোঁ যাতে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা উপকৃত হওক তো সেই সন্দৰ্ভে মোৰ বন্ধু মনোৰঞ্জন হাওঁবৰা তো তেখেতে মোক ফোন কৰিলে যে এইবাৰ যিহেতু তেওঁলোকৰো মেইন উদ্দেশ্য হ'ল ছাত্ৰ ছাত্ৰীসকল গতিকে আমাৰ কলেজত কৰোঁ গতিকে সেই হেৰিটো ৰক্ষা কৰি আমাৰ কলেজত অৰ্গেনাইজ কৰিলে চ' থেংকছ টু লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল আৰু তেওঁলোকৰ টীমটোক ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে